ক'ৰ পৰা আহিছে? ভামনি ওচৰে আৰু ন? এইখনি মান খোৱা বংশ পৰি আছিলে, মালিকে ওলালেই। আজি আমি ওলাইছোঁ মাকুম বালিজানলৈ, আৰু তাত মানে মৰাণ বিহু ঘৰুৱা পৰ্বটো তাত অনুষ্ঠিত কৰিছে। আৰু মোৰ সৈতে আছে চুনাৰাম দদাই, আৰু কৌদগুৰিৰ ফালৰ পৰা আহি আছে মানে ডিব্ৰু কুমাৰ মহন্ত দদাই, আৰু আমি গোটেই তিনিজনে আজি ৰঙাজান বাইপাছত লগ হৈ একেলগে যাম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া পাইছোঁহি আমি সোণজানৰ টাৰ্ণিঙত গৈ আছোঁ দেই, আৰু আমাৰ সোণজানৰ যিটো টাৰ্ণিং আছে, টাৰ্ণিংটোত পাইছোঁহি। টাৰ্ণিংটোত পাইছোঁহি। Let's go! এতিয়া মানে পাই গ'লো এই বাদলা ভেটা ন? কি এইটো? কণী আৰু চকলেট টিক টেক। এফালে ডিব্ৰুদায়ো আহি পালেহি। এতিয়া আমি তিনিজনে যাম বালিজান। আহি আমি পাই গ'লোহি মানে মৰাণ মহোৎসৱস্থলী বালিজানত, আৰু মানুহ মানে আহি আছে লাহে লাহে। আমি যিহেতু সোনকালে আহি পালোঁ, মানুহবিলাক যিহেতু লাহেকৈ আহিছে, গতিকে আপোনালোকক আজি মানে সেই যে মৰাণ মহোৎসৱস্থলীত মৰাণ আৰ্হিৰ যিবিলাক ঘৰ আছিল, সেই ঘৰসমূহ মানে কিছু দেখাবলৈ চেষ্টা কৰিম। যিহেতু গোটেই চাৰিওফালে মানে পানী হৈ গৈছে, বতাহ ধুমুহা আহিছিল, গতিকে গোটেইখিনি মানে ভালকৈ দেখাব নোৱাৰিম। যিমানখিনি পাৰোঁ মানে দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে মানে গাঁৱৰ ডেকাসকলে মানে হুঁচৰি জুৰি আছে, আৰু এইবিলাকেই হৈছে মৰাণ আৰ্হিৰ ঘৰবিলাক। গোটেইখিনি মানে দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ, আৰু গৈ থাকোঁচোন কি কি দেখা পাওঁ। এইফালে খুব সুন্দৰকৈ মানে ডেকাসকলে হুঁচৰি জুৰি আছে, আৰু এই ঘৰটো আছিল মহন্তসকলৰ ঘৰ। আপোনালোকে বহুতে দেখি হয়তো নিশ্চয় বুজিব পাৰিছে। মই বাওঁফালৰ পৰা দেখাই আছোঁ, আৰু এইটো হৈছে শিলিখাঘটীয়া ঘৰ, মানে শিলিখাঘটীয়া আৰ্হিৰ ঘৰ। আৰু বাওঁ চাইডে আছে টেকেলা বংশৰ। অকণমান সোমাই যাওঁ। কেতিয়া পালেহি? কেতিয়া আহিলে? হৈছে ঘৰবিলাক। এইটো কি ঘৰ হয়? এইটো গোবৰ গঞা বংশ। এইফালে শিলিখাঘটীয়া বংশ। তাৰপিছতে আছে এইফালে মাজুলী গঞা, তেলেপীয়া, চাউদাং, আৰু এইফালে মোৰ পিছফালে দেখিছে ইয়া হৈছে গেলাখটল বংশ। আৰু এইফালে বিহু মাৰি আছে। এইফালে ভকতসকলে নামঘৰত বহি আছে। ক'ৰ পৰা আহিছে? ভামনি ওচৰে আৰু ন? অঁ নফাই চুতীয়া হৈছিলে। চাউদাং বৰুৱা বংশ, টেঙাপনীয়া বংশ, হাতীমূৰীয়া। পানী হৈ গৈছে। এইটো মানখোৱা বংশ পৰি আছে ন? লগাই দিব লাগে। এইখনি মানখোৱা বংশ পৰি আছিলে, মালিকে ওলালেই। লগাই দিলোঁ ওপৰত নহ'ব, দিয়া লগাই দিয়া, কেপি দিলে। এইফালে এটা আৰু এইফালে পৰি আছে ঘৰফলীয়া বৰুৱা বংশ। যিমানখিনি পাৰোঁ মানে ঘৰসমূহ দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান মানে কেনেকুৱা অৱস্থাত আছে ঘৰসমূহ।
টাইমত। আৰু এইফালে দহোটীয়া বংশ, নামচঙীয়া বংশ, কাৰিগঞা বংশ, পুৰা পানী হৈ গৈছে দেই বৰষুণ দিলে। আৰু এইফালে আছে ৰাংচলীয়া লখুৰাখন বংশ। এইফালে নাওকুলীয়া বংশ, মৌপৰীয়া খাটোৱাল বংশ। এইফালে আছে বাহুগঞা বংশ, এইখন ফলকখন নাই। তাৰপিছত এইফালে আছে নাওহলীয়া বুৰুক চুতীয়া, পাণবৰ ঋষিবৰ বংশ হয়। এইফালে জেওৰা পৰি আছে দেই, একেবাৰে বতাহ ধুমুহা দিলেতো। গোটেই ঘৰবিলাক দেখাবলৈ অলপ অসুবিধা, মানে গোটেই পানী হৈ আছে, বোকা হৈ আছে। আৰু এইফালে দেখিছে, এয়া হৈছে আহোম ডাঙৰীয়া। এইফালে পেটু ধোৱা বংশ, এইটো চমুৱা বংশ। যিহেতু আজি 3 মে' মানে, আৰু আজি যিহেতু মৰাণ মহোৎসৱ স্থলীত মানে বিহু উৎসৱ পৰ্বটো অনুষ্ঠিত কৰিছে মৰাণ জাতিৰ। আৰু ইয়াৰ আগলৈকে যিমানখিনি পাৰোঁ মানে বিহু অনুষ্ঠিত হোৱাৰ আগলৈকে সকলোখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। চাইলা বংশ, কছাৰী গঞা, লেচাই গঞা আৰু বহুত আছে। ইয়াৰ দহোটীয়া বংশৰে মানে নিৰ্মিত কৰিছিল। ইয়া আছিলে ছাগলী গঁৰাল, ইয়া আছিলে ভঁৰাল, এইফালে গোহালি, আৰু সেয়া হৈছে মৰাণ আৰ্হি ঘৰ, লেচাই গঞা সেইটো। আৰু এইফালে হৈছে, এইটো হৈছে দুলীয়া বংশ, বহুত আছে মানে। এইফালে কছাৰী দাইচাল বংশ। এয়া হৈছে নামঘৰ, আৰু ভকতসকলে বৰ্তমান মানে জিৰণি লৈ আছে। আৰু খন্তেক সময়ৰ পিছতে মানে ভকতসকলে গায়ন বায়ন আৰম্ভ কৰিব, যিহেতু আজি বিহু উৰুৱা পৰ্ব অনুষ্ঠিত হৈছে। এইফালে দেখিছে, এইটো হৈছে বাটচৰা, খুব সুন্দৰকৈ এতিয়াও লিখা আছে। খুব মানে পৰিৱেশটো এতিয়াও খুব মানে ভাল লাগিছে। আৰু এই আইতাগৰাকীও আহিছে চাবলৈ, ওচৰৰে মামৰণি গাঁৱৰ। এইটো হৈছে ৰূপাই গঞা, ৰূপাই গঞা বংশ। বৰ্তমান পানী পৰি শেষ বুলিব লাগিব দেই এতিয়া। আৰু এইফালে দেখিছে, খুব সুন্দৰকৈ এখন মানে আদৰণি জনাই আছে। এয়া মানে মৰাণ মহোৎসৱত পদূলিৰ সন্মুখত হৈছিল। খুব ধুনীয়াকৈ লিখি থোৱা আছে। সদৌ ৰূপাই গঞা বংশৰ বংশালী সভাৰ তৰফৰ পৰা মৰাণ মহোৎসৱলৈ অহা সমূহ ৰাইজলৈ উষ্ম আদৰণি জনালোঁ। ইয়াৰ পিছতে এয়া আছিল পাকঘৰ, এইখন বিচনা, এইটো পাকঘৰ, আৰু এইফালে ৰান্ধনি শাল। এতিয়া মানে বিহু আৰম্ভ হৈ গ'ল, লাহেকৈ মানে ডেকাসকল আহিছে। আৰু সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যিহেতু আৰম্ভণি হৈছেহে। মানুহ মানে লাহে লাহে আহি আছে।
love you.